স্বাধীনতাৰ ৭৫ বছৰৰ লগত সংগতি ৰাখি আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ঘিলামৰাৰ মণ্ডল বিজেপি উদ্যোগত আৰু ঢকুৱাখনা জিলা বিজেপিৰ সহযোগত আজি হৰ ঘৰ তিৰংগা কাৰ্যসূচী সফল ৰূপায়ণৰ উদ্দেশ্যে এক সজাগতামূলক সমদল উলিওৱা হয়। আজি ঘিলামৰাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত অসম যুৱ অলিম্পিকত সোণৰ আৰু ৰূপৰ পদক লাভ কৰা ইন্দিবৰ হাজৰিকাক সম্বৰ্ধনা জনোৱা হয়। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আহ্বান মৰ্মে আমি ভাৰতীয় জনতা পাৰ্টি ঘিলামৰা মণ্ডল সমিতিয়ে আজি এই সজাগতা পদযাত্ৰাৰ আমি আয়োজন কৰিছিলোঁ। ইয়াৰ দ্বাৰা আমি ভাৰতৰ সমগ্ৰ দেশবাসীক তথা আমাৰ এই মণ্ডলৰ অন্তৰ্গত সকলোকে অনুৰোধ জনাব বিচাৰিছোঁ যাতে অহা 13, 14 আৰু 15 তাৰিখে সকলোৱে নিজৰ নিজৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু দেশ মাতৃৰ প্ৰতি আমাৰ যিটো প্ৰেম এই প্ৰেম আমি যাতে প্ৰদৰ্শন কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু ইয়াৰ উপৰিও অহা 15 তাৰিখে যি স্বাধীনতা দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব, এই স্বাধীনতা দিৱসৰ কাৰ্যসূচীত আমি সমগ্ৰ ঘিলামৰাবাসী ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ। ধন্যবাদ।